ভিডিপে কাম কাজ কৰি আছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ আজি অধিৱেশনত যিখিনি ঘোষণা কৰিছে আমি সদৌ অসম মানে গাঁওৰক্ষী বাহিনী ইমান দুখিত হৈছোঁ যে তেওঁ এনেকুৱা কাম কিয় কৰিলে। কাৰণ আমি প্ৰত্যেকটো চৰকাৰৰ লগতে আমি ওতঃপ্ৰোতভাৱে জড়িত, গতিকে তেওঁলোকে যে এনেকুৱা এটা সিদ্ধান্ত ল'ব আমি কল্পনাও কৰিব নোৱাৰা নাছিলোঁ। আৰু এটা কথা ক'লে তেওঁ যে 2500 টকা 25জনীয়ে 100 টকাকৈ ভগাব, গতিকে 100 টকাটো মানে সেইটো কি হিচাপে তেওঁ ভাবিলে, সেই ভবাটো মানে আমি কি বুলি ক'ম। তেওঁ ভাবিব লাগিছিলে যে ইমান কষ্ট কৰি আছে, ইমান তেওঁলোকে সম্পূৰ্ণ চৰকাৰৰ লগত যোগাযোগ কৰি আছে, গতিকে তেওঁলোকক আমাক অলপ চাব লাগিছিলে। কিন্তু আজি তেওঁ আমাক এনেকুৱা কৰি মানে গোটেই অসমবাসী আমাৰ মহিলাখিনিও আছোঁ লগতে ওতঃপ্ৰোতভাৱে জড়িত, পুৰুষখিনিতো লাগিয়েই থাকে। আৰু গতিকে তেওঁলোকে এইটো নাভাবি আমাক যাতে এই 2500 টকাটো মুকলি কৰি দিয়ে, আৰু আমি গোটেই গাঁওৰক্ষী বাহিনীয়ে কাটৰ অনুৰোধ কৰিছোঁ। তেওঁ সকলো ফালৰ পৰা যেনে আমাক দিহা পৰামৰ্শ যেনেকৈ দি আছিলে আমি তেওঁলোকৰ মতে কাম কৰি আছিলোঁ, গতিকে তেওঁ যাতে আমাক এইখিনি মোকলাই দিয়ে। আমি সদৌ গাঁওৰক্ষী বাহিনীয়ে তেওঁক সকলোৱে আমি এইটোৱে কামনা বিচাৰিছোঁ। আপোনালোকে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব নেকি? আমি আচলতে ল'বলগীয়া, এইটো ল'ব লাগে দেই, ল'ব লাগে। কিহৰ কাৰণে? কাৰণ আমি ইমান কষ্ট কৰি যদি একো ফল নাপাওঁ, গতিকে আন্দোলন কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে মুখখন লৈ চাই আন্দোলন মানে নকৰোঁ। যদি তেওঁ আমাক প্ৰাপ্যখিনি ঘূৰাই দিয়ে, গতিকে তেতিয়া আমি হ'লে আন্দোলন নকৰোঁ। কিন্তু এসময়ত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম, কাৰণ আমি সেইটো কৰিবই লাগিব। কাৰণ আমি আজি 26 মাহ হ'ল, গতিকে আমিতো সকলোখিনি কৰিয়ে আছোঁ। আৰু জনপ্ৰতিনিধি তেওঁলোকে যেনেকৈ কাম কৰিছে তেওঁলোকৰ মাননি এটা পায়, গতিকে আমিও এটা যে মাননি পাব লাগে সেইটো তেওঁলোকে বিবেচনা কৰিব লাগিছিল। আমাৰ গাঁওৰক্ষী বাহিনী হিচাপে সেইটো বিবেচনা কৰি চালে আমি নথৈ সুখী হ'ম বুলি ভাবিছোঁ। আৰু আৰক্ষী অবিহনে গাঁও অঞ্চলত কি প্ৰভাৱ পৰে? প্ৰভাৱটো যথেষ্ট পৰে, কাৰণ এজন OC-য়ে গোটেই গাঁওখন কভাৰ কৰিব নোৱাৰে। কাৰণ তেওঁলোকে যেতিয়া প্ৰত্যেকটো কামতে গাঁওৰক্ষী বাহিনী বিচাৰিবই লাগিব। চুকে কাৰণে এনেকুৱা মানে কিছুমান মানুহ আছে বা এনেকুৱা এটা পৰিস্থিতি হয় মানে থানাৰ পৰা আহি সেইখিনি নাপায়হি, গতিকে তেওঁলোকে প্ৰথমতে VDP-কে ফোন কৰে যে বাইদেউ বা আপোনালোকৰ তাত কিবা এনেকুৱা এটা হৈছে নেকি বা এনেকুৱা মানুহ আছে নেকি। গতিকে যেতিয়া তেওঁলোকে বিচাৰে আমাৰ দ্বাৰাহে তেওঁলোকে পায়, গতিকে তেওঁলোকেতো যথেষ্ট অসুবিধা হ'ব পুলিচ থানাৰ। গতিকে পুলিচখিনিয়ে যেতিয়া আমাক বিচাৰিব আমি দেখাই দিম, আমাক লৈ কাম কৰে। গতিকে তেওঁলোকে মই ভবাত কিন্তু আমি গাঁওৰক্ষী বাহিনী নহ'লে পুলিচ প্ৰশাসনে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, মোৰ ধাৰণা দেই, মোৰ ধাৰণা। কাৰণ তেওঁলোকে আমাক বিচাৰিবই লাগিব, বিচাৰিলেহে তেওঁলোকে পাব। আজি এজন আহিছে OC, কাইলৈ এজন গুচি যাব, গতিকে সম্পূৰ্ণখিনি তেওঁলোকে গোটেই গাঁৱৰ বিষয়ে নাজানে। সৰ্বপ্ৰথমে মই আজি আমাৰ সংবাদমেলত সহযোগ কৰা আমাৰ সংবাদদাতাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই সংবাদমেলত উপস্থিত ওদালগুৰি জিলাৰ 10খন থানাৰ অন্তৰ্গত থকা প্ৰতিনিধিত্ব কৰা সকলো প্ৰতিনিধিবৃন্দকো ধন্যবাদ দিছোঁ। আজি আমাৰ এই সংবাদমেল আয়োজন কৰা মেইন বিষয় এইটোৱেই হৈছে যে গাঁওৰক্ষী বাহিনী অসমত 1959 চনতেই চৰকাৰীভাৱে স্বীকৃতি হৈছিল। আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক সন্মানীয় স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাদেৱে। গতিকে তেতিয়াৰে পৰা গাঁওৰক্ষী বাহিনী জলপানী অৰ্থাৎ জেপ খৰচ হিচাপে প্ৰদান কৰা হৈছিলে। ঠিক তেনেকৈ আহি আজি 2500 টকালৈ বঢ়াই দিয়া হৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ আজি 2 বছৰ ধৰি আমি সেই 2500 টকা মাননি আমি পাবলৈ সক্ষম হোৱা নাই। সেইকাৰণে যোৱা বিধানসভা অধিৱেশনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো বিষয়ত ঘোষণা এটা কৰিছিলে যে গাঁওৰক্ষী বাহিনীয়ে যিহেতু নিজৰ গাঁওখনৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকক পইচা দিব নালাগে, তেওঁলোকক এটকাও পইচা দিয়া নহ'ব বুলি কোৱাৰ বাবদ আমাৰ সদৌ অসম গাঁওৰক্ষী বাহিনীয়ে অতিকৈ দুখিত হৈছে। যদিহে সেনেকুৱা কৰিবই লাগিছিল তেতিয়াহ'লে প্ৰথমৰ পৰা এটকাও দিব নালাগিছিল। গতিকে আজি ওদালগুৰি জিলাৰ হৈ গাঁওৰক্ষী বাহিনীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি সহানুভূতিৰে বিবেচনা কৰি যিটো আমাৰ 26 মাহৰ যিটো মাননি ৰৈ আছে
সেইখিনি যাতে মোকলাই দিয়ে তাৰ বাবে মই কাটৰ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ গাঁওৰক্ষী বাহিনীয়ে অকল সমাজখনৰ কাৰণে কাম কৰি যোৱা নাই, সকলো সময়তে চৰকাৰৰ কাম কৰি গৈছে। যে কৰোণা কালতো পুলিচ প্ৰশাসনৰ লগত একেলগতে থাকি বহুতো কৰোণা কালত সহায় সহযোগিতা পুলিচক আগবঢ়াইছে। লগতে বিভিন্ন ধৰণৰ পুলিচক সহায় সহযোগিতা আগবঢ়াই আছে। সেইবিলাকৰ চৰকাৰৰে কাম হয়। স্বাধীনতা দিৱসেই হওক কিয় বা গণৰাজ্য দিৱসতে হওক কিয়, সেইবিলাক চৰকাৰৰ নিৰ্দেশনা দিয়াৰ বাবেই গাঁওৰক্ষী বাহিনীয়ে এইবিলাকত চৰকাৰী সম্পত্তিবিলাক ৰক্ষণাবেক্ষণ দিয়ে। এতিয়া ধৰক পুলিচে বা অ'চিয়ে যদি কোৰ্টৰে চমন আহে, গাঁওখনলৈ চমন আহে, সেই চমনখন আমাৰ VDBৰ হাতত দিয়ে। VDBয়ে সেই আসামীজনক চিনাক্তকৰণ কৰি পেলাই সেই চমনখন তাক দি পেলাই কোৰ্টলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিয়া হয়। সেইটো চৰকাৰী কামেই হয়। গতিকে যিকোনো ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনাৰ মাজতেই কৰি যোৱা হয়। গতিকে মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰক এনেকৈ সহায় সহযোগিতা আগবঢ়াই যোৱা স্বত্তেও যদিহে এনেকুৱা যিখিনি মাননি পাই থকাটো যদি কৰ্তন কৰি দিয়ে, তো ইয়াতকৈ ডাঙৰ দুখিত আৰু কি হ'ব পাৰে। আমাৰ গাঁওৰক্ষী বাহিনীসমূহ এই গাঁওৰক্ষী বাহিনী কৰি ঘৰখন চলাবলৈ নহয়, আৰু গাঁওৰক্ষী বাহিনী কৰি আমাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকসকলে বা কমিটিৰ মানুহবিলাকে নিজৰ ঘৰ সংসাৰ ধ্বংস কৰিয়ে ল'ব লগা হৈছে। কিয় ল'ব লগা হৈছে? যে VDB সম্পাদকবিলাকে ভালকৈ খেতি বাতিও কৰিব নোৱাৰে, বেপাৰ বাণিজ্যও কৰিব নোৱাৰা হ'ল। ঠিক তেনেকৈ বহুতো ক্ষেত্ৰত ঘৰখন চলোৱাত বহুতো তাৰমানে অসুবিধাৰ সৃষ্টি হয়। কিহৰ কাৰণে? চৰকাৰক সহায় কৰাৰ ক্ষেত্ৰতে এইটো হৈছে। কিন্তু যিটো 2500 টকা মাননি দি আছিল, সেইটো দি ঘৰ চলাবলৈ নহয়। অথচ সেই VDB গাঁওৰক্ষী বাহিনীৰ সেই কমিটিৰ মানুহবিলাকক চাহ খুৱাওঁতে গোটেইখিনি টকা খৰচ হোৱাৰ হৈও নিজৰ পকেটৰ পৰা খৰচ কৰিব লগা হয়। গতিকে অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাতে গাঁওৰক্ষী বাহিনীক যাতে এনেকুৱা ধৰণে যিটো বিধানসভাত অন্তিম দিনাখন যিটো ক'লে, সেইটো অনুগ্ৰহ কৰি উঠাই লৈ যে সহানুভূতিৰে বিবেচনা কৰি সেই ধনখিনি মোকলাই দিয়াৰ ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। আপোনালোকে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল নেকি? আমি চাওক, এতিয়া আন্দোলনৰ কাৰ্যসূচী আমি সময় সাপেক্ষে আমি ল'ম বুলি আমি সিদ্ধান্ত এটা লৈছিলোঁ। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ জনপ্ৰিয়তা, তেখেতৰ সকলো যিবিলাক নেকি ৰাজনীতি, এইবিলাক ক্ষেত্ৰত তেখেতে ভালকৈ অসমখন পৰিচালনা কৰিছে। আৰু তেখেতৰ মুখলৈ চাই আমি আন্দোলন নকৰোঁ বুলি আমি ভাবিছোঁ। আৰু তেখেতে বেয়া পাব আমি যদি আন্দোলন কৰোঁ। গতিকে আমি অনুৰোধহে জনাম যে অনুগ্ৰহ কৰি আমাক যাতে সহানুভূতিৰে যাতে বিবেচনা কৰে। পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ হৰিনাৰায়ণদেৱক মই শ্ৰদ্ধা যাচিছোঁ। আজি চৰকাৰে যি ধৰণে পদক্ষেপ লৈছে VDBৰ ওপৰত, তো বৰ দুখ লগা কথা। এনেকৈ কৰিব নালাগিছিল। তেওঁ আমাক ভলেণ্টিয়াৰ হিচাপে নামাকৰণ কৰিছে। তো মই যিমান দূৰ জানো, আমি যেনেকৈ গাঁৱৰ ভলেণ্টিয়াৰ, চৰকাৰৰ এজন প্ৰতিনিধিও ভলেণ্টিয়াৰ। কোনোবা হয়তো সমষ্টিৰ ভলেণ্টিয়াৰ, কোনোবা হয়তো দেশৰ ভলেণ্টিয়াৰ, চবেই কোনোবা ৰাইজৰ সেৱা কৰি আছে, কোনোবা সমাজৰ সেৱা কৰি আছে, কোনোবা দেশৰ সেৱা কৰি আছে। গতিকে চবেই ভলেণ্টিয়াৰ। তেওঁলোকেতো কোনো চাকৰিয়াল নহয়, মন্ত্ৰী মহোদয়সকলে। তেওঁলোকে যদি মাননি ল'ব পাৰে, তেনেহ'লে আমি এটা তুচ্ছ এটা মাননি আমাক দিবলৈ কিয় নোৱাৰে চৰকাৰে? গতিকে মই বিশেষ নকওঁ। চৰকাৰক আমাৰ সদৌ অসম ওদালগুৰি জিলা গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা মই এইটো অনুৰোধ জনাম যে চৰকাৰে এতিয়াও অলপ বিবেচনা কৰি গাঁওৰক্ষীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে আমাৰ মাননিটো মোকলাই দিয়াৰ ব্যৱস্থা কৰক। আৰু আমাৰ সদৌ অসম গাঁওৰক্ষা বাহিনী যিমানখিনি আমাৰ অসমৰ কৰ্মকৰ্তাসকল আছে, সকলোকে মই এটা অনুৰোধ কৰিম যে আগন্তুক দিনবোৰত যাতে আপোনালোকে ইউনাইটেড হওক, আমাৰ গাঁওৰক্ষা বাহিনীৰ হৈ অলপ চিন্তা চৰ্চা কৰক। আৰু এইটোৱে মোৰ ক'বলগীয়া মোৰ ফালৰ পৰা।